আপোনালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাচিছোঁ অশ্ৰু অঞ্জলি আৰু দুখ প্ৰকাশ কৰিছোঁ। হে মানৱ হিতহী দৰদী, দিগদৰ্শী মহান মহিৰু, প্ৰয়াত শ্ৰীযুত তৰুণ গগৈদেৱ, আপোনাৰ বিদায় বেলাত বিদেহী আত্মাৰ সদগতি ও চিৰশান্তি কামনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ সৃষ্টিকৰ্তাৰ ওচৰত। আপুনি অসমৰ অভিভাৱক স্বৰূপ, আপুনি বিকশিত অসমৰ নিৰ্মাতা, দুখীয়াৰ বন্ধু, নিৰীহ নিপীড়িতজনৰ অন্নদাতা। আপোনাৰ আদৰ্শ সদায় জীয়াই থাকিব জনতাৰ অন্তৰে অন্তৰে। আজি ৰাজ্যজুৰি শোকস্তব্ধ, সেয়েহে জনাইছোঁ শ্ৰদ্ধাঞ্জলি, শ্ৰদ্ধাঞ্জলি। আমাৰ দুনয়ন অশ্ৰুসিক্ত, অশ্ৰুসিক্ত, অশ্ৰুসিক্ত।